मोहम्मद सल्लल्लाहु अलैहि वसल्लम की मोहब्बत दीन हक की शर्त अव्वल है। अगर इसी में हो खामी तो सब कुछ नामुकम्मल है। अर्थात मोहम्मद रसूलुल्लाह सल्लल्लाहु अलैहि वसल्लমৰ লগত मोहब्बत কৰাটোৱে ইছলাম ধৰ্মৰ প্ৰথম শৰ্ত। যিজন ব্যক্তি এই মহব্বতৰ পৰা দূৰ হৈ গ'ল সেইজন ব্যক্তি সকলো বস্তু তেখেতৰ কি হ'ল আধৰুৱা হৈ গ'ল। कि मोहम्मद सल्लल्लाहु अलैहि वसल्लम से वफा तूने तो हम तेरे हैं, ये जहां चीज क्या है लोहो कलम तेरे है। গতিকে সেইজন ৰসুলে করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত আমি হৃদয়ৰ পৰা অন্তৰৰ পৰা দিলৰ পৰা কলবৰ পৰা যদি আমি মহব্বত কৰো তেনেহলে আমি এজন ইমানদাৰ হিচাপে মুমিন হিচাপে আমি দুনিয়াৰ পৰা আমি বিদায় ল'ব পাৰিম। পৃথিৱীত নিজৰ বাবা মাই নিজৰ ল'ৰা ছোৱালীৰ বাবে কোনোবাই ঘৰ বনাই দিয়ে, কোনোবাই দোকান পোহাৰ বনাই দিয়ে, কোনোবাই গাড়ী কিনি দিয়ে, কোনোবাই নিজৰ বাবা ভাই নিজৰ ল'ৰা ছোৱালীৰ বাবে এক কথা মাটি কিনি দিয়ে। কিন্তু আমাৰ ৰব্বুল আলামিনে পৰৱৰ্তীগাৰে আলমে আমাৰ দয়াৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইমানেই ভাল পায় যে গোটেই পৃথিৱীখন আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কাৰণে আল্লাহ ৰব্বুল আলামিনে সৃষ্টি কৰিছে। সুবহানাল্লাহ। গতিকে সেইজন নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিস যে লা ইউমিনু আহাদুকুম হাত্তা কুনা হাব্বা ইলাইহি মিন ওয়ালিদিহি ওয়া ওয়ালাদিহি ওয়ান নাস আজমাইন। আল্লাহ নবী রাহমাতুল লিল আলামিনে ফরমায় যে তোমালোক সেই পৰ্যন্ত মুমিন হ'ব নোৱাৰিবা, তোমালোক মুসলমান হ'ব নোৱাৰিবা যেতিয়া পৰ্যন্ত তোমালোকে নিজৰ ল'ৰা ছোৱালী, নিজৰ মা বাবা, নিজৰ পৰিয়াল, নিজৰ আত্মীয় স্বজনতকৈ যেতিয়া পৰ্যন্ত মহব্বত আল্লাহৰ ৰাসূলৰ লগত বেছিকৈ নকৰিবা সেই পৰ্যন্ত তোমালোক কেতিয়াও মুমিন হ'ব নোৱাৰিবা, তোমালোক মুসলমান হ'ব নোৱাৰিবা। গতিকে আমি নিশ্চয় আমি নিজৰ মা বাবাক ভাল পাওঁ, নিজৰ ল'ৰা ছোৱালীকো ভাল পাওঁ, নিজৰ পৰিয়ালক ভাল পাওঁ, নিজৰ ৰিশ্তেদাৰসকলক ভাল পাওঁ, কিন্তু সকলো ভাল পোৱাতকৈ আমি আগত স্থান দিব লাগিব আমি দয়াৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মহব্বতক। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মহব্বতক আমি স্থান দিব লাগিব। কিয় সাহাবাই কেৰাম সকলে সেই মহব্বতৰ ওপৰত গুৰুত্ব দিছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত এনেকুৱা কিছু ব্যক্তি আছিল নামাজ এক ওয়াক্ত মিস কৰা নাছিল, রোজা ক্ষতি কৰা নাছিল, হজ পালন কৰিছে, কিন্তু সেই সকল ব্যক্তিয়ে আল্লাহৰ নবীৰ মহব্বতৰ পৰা দূৰ হৈ আছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিছত নামাজ পঢ়ি ইক্তেদা কৰি মসজিদৰ পৰা ওলাই নবীৰ বিৰোধিতা কৰিছিল, নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুখালিফাত কৰিছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অন্তৰৰ পৰা বেয়া পাইছিল, মুখৰ পৰা মিলি আছিল, দেখাত মিলি আছিল, বাহ্যিকভাৱে মিলি আছিল যদিও হৃদয়ৰ পৰা নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বেয়া পায়, যাক নেকি কোরআন শরীফে মুনাফিক বুলি ঘোষণা কৰিছে। আৰু সেই সকল ব্যক্তিৰ কাৰণে আল্লাহ ৰাব্বুল আলামিনে ফৰমাইছে ওয়ামা হুম বিমুমিনিন, এই মুনাফিক তোমালোক কেতিয়াও মুসলমান হ'ব নোৱাৰা, তোমালোক কেতিয়াও মুমিন হ'ব নোৱাৰা। গতিকে আমি নামাজ পঢ়াৰ লগতে, রোজা ৰখাৰ লগতে, হজ কৰাৰ লগতে, দীঘল দীঘল দাড়ি টুপি পিন্ধাৰ লগতে, আমি কুৰ্তা পায়জামা জুব্বা পিন্ধাৰ লগতে ৰসুলে করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মহব্বত আমাৰ দিলত কিন্তু সদায় থাকিব লাগিব। যদি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মহব্বতত 1% যদি আমাৰ কমি হৈ যায়, অকণমানো যদি আমাৰ ত্ৰুটি হৈ যায়, তেতিয়াহ'লে সেই নামাজ রোজা কিন্তু আমাৰ কামত নাহিব। যদি আমাৰ দিলত, আমাৰ অন্তৰত রসুলে করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি মহব্বত যদি আমাৰ দিলত যদি নাথাকে। গতিকে সেয়েহে সেই মহব্বতক আগবঢ়াই লৈ যাবৰ কাৰণে আমি সাহাবাই কেৰাম সকলৰ পৰা শিকিব লাগিব। সাহাবাই কেৰাম সকলে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কেনেকুৱাভাৱে মহব্বত কৰিছে। আল্লাহ নবী রাহমাতুল লিল আলামিনৰ সেই সকল খুশনসিব ভাগ্যৱান সাহাবা যিসকলে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দেখিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দেখি আল্লাহৰ নবীৰ ওপৰত ঈমান আনিছে, কলিমা পঢ়িছে, আৰু সেই ঈমানৰ হালাতত, ঈমানৰ জিন্দা ৰখা অৱস্থাত যিয়ে নেকি দুনিয়াৰ পৰা পৰ্দা কৰি গৈছে, সেই সকলেই হৈছে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অতি মহব্বতৰ সাহাবা হয়। সেই সাহাবাই রাসূল সকলের বিষয়ে আল্লাহ নবী ফরমায় আসহাবিকান নুজুম বিআইয়িহিম ইকতাদাইতুম ওয়া ইহতাদাইতুম। এ মোর উম্মত, মোর সাহাবা, মোর যি সকল নেকি সতীৰ্থ, মোর সেই সাহাবা সকলৰ তুলনা, মোর সাহাবা সকলৰ এক্সাম্পল, তেওঁলোকৰ উদাহৰণ এনেকুৱা যেনেকুৱা আসমানৰ তৰা হয়। সুবহানাল্লাহ। আৰু যিয়ে নেকি মোর সাহাবা সকলক অনুসৰণ কৰিব
সেই সকল ব্যক্তিয়ে আল্লাহৰ হিদায়াত লাভ কৰিব সুবহানাল্লাহ। আৰু আল্লাহ ৰাব্বুল আলামিনে পবিত্ৰ কোৰআনে মুকদ্দাছৰ ভিতৰত ফৰমায় মুহাম্মাদুৰ ৰাসূলুল্লাহ, মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ৰাসূল হয়। ওয়াল্লাযীনা মাআহু আশিদ্দাউ আলাল কুফার রুহামাউ বাইনাহুম তারাহুম রুকআন সুজদা। আল্লাহ রাব্বুল আলামিনে কয় যে সেই সকল ব্যক্তি ওয়াল্লাযীনা মা যিসকল নেকি ৰাসূল কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত আছিল, সেই সকল ব্যক্তি যিসকল ব্যক্তি সাহাবায়ে কেৰাম সকল আশিদ্দাউ আলাল কুফাৰ, তেওঁলোক কুফাৰৰ ওপৰত অতি কঠোৰ আছিল। রুহামাউ বাইনাহুম, আৰু নিজৰ মাজত তেওঁলোক আছিল নৰম স্থিতিৰ। তাৰাহুম রুকআন সুজদা, আৰু যেতিয়াই নেকি তোমালোকে সেই সাহাবাসকলক দেখিবা তেওঁলোকক রুকু কৰা অৱস্থাত, সিজদা কৰা অৱস্থাত দেখা পাবা সুবহানাল্লাহ। সুবহানাল্লাহ। সেই সাহাবায়ে কেৰাম সকলৰ বিষয়ে ফৰমায় যে সেই সাহাবা কোনসকল? ওয়াল্লাযীনা মাআহু, যিসকল নবীৰ লগত একেলগে আছিল, নবীৰ সতীৰ্থ হৈছিল, নবীৰ লগত একেলগে তেওঁলোকে সময় অতিবাহিত কৰিছিল। আশিদ্দাউ আলাল কুফাৰ, আৰু কুফাৰ সকলৰ ওপৰত তেওঁলোক কঠোৰ আছিল। রুহামাউ বাইনাহুম, আৰু নিজৰ মাজত তেওঁলোক কি আছিল? তেওঁলোক নৰম স্থিতিৰ আছিল, বিনয়তাৰ আছিল। তাৰাহুম রুকআন সুজদা, আৰু তোমালোকে যেতিয়া তেওঁলোকক দেখিবা, তেওঁলোক রুকু কৰা অৱস্থাত দেখিছা, সিজদা কৰা অৱস্থাত দেখিছা, সেই সকল খুশ নসিব ব্যক্তি হৈছে আমাৰ সাহাবায়ে কেৰাম সকল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিসকল সাহাবা হয়, গতিকে সেই সাহাবায়ে কেৰাম সকলে ইছলামৰ কাৰণে, ইমানৰ কাৰণে, দয়াৰ নবীৰ কাৰণে, আল্লাহ ৰাসূলৰ ৰাজি সন্তুষ্টিৰ কাৰণে বহুত কোৰবানি দিছে। জংগে উহুদত কোৰবানি দিছে, জংগে বদৰত কোৰবানি দিছে, জংগে সিফিনত কোৰবানি দিছে, জংগে কাৰবালাত কোৰবানি দিছে। এনেকুৱাকৈ বিভিন্ন কোৰবানি তেওঁলোকে সময়ে সময়ে আল্লাহ ৰাসূলৰ কাৰণে নিজৰ জান, নিজৰ মাল, নিজৰ সম্পত্তি, টকা পইচা সকলো আল্লাহ ৰাসূলৰ নামত কোৰবান কৰি দিছে সুবহানাল্লাহ। সুবহানাল্লাহ, সুবহানাল্লাহ। গতিকে মোৰ ইছলাম দৰদী ভাই বন্ধুসকল, যে সেই সাহাবায়ে কেৰাম সকল, তেওঁলোকক আমি তাজিম কৰিব লাগিব। তেওঁলোকৰ মৰ্তবা বহুত ডাঙৰ, তেওঁলোকৰ বুজুৰ্গিয়ত বহুত ডাঙৰ, তেওঁলোকৰ মৰ্তবা আমি কেতিয়াও হাসিল কৰিব নোৱাৰো যি মৰ্তবা তেওঁলোকক আল্লাহ ৰাব্বুল আলামিনে দান কৰিছে। গতিকে সেই সকল সাহাবায়ে কেৰামে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হেফাজতত থাকি প্ৰত্যেক সময়ত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হেফাজত কৰিছিল। আল্লাহৰ নবীৰ সতীৰ্থ আছিল, আল্লাহৰ নবীৰ মহব্বতত আছিল। এদিন এখন এজন সাহাবী ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কলে, ইয়া রাসূলুল্লাহ হাবিবাল্লাহ, কিয়ামত কেতিয়া হ'ব? আল্লাহৰ নবী রাহমাতুল লিল আলামিনে ফরমায় যে সাহাবী রাসূল, তুমি কিয়ামতৰ কাৰণে কি প্ৰস্তুতি কৰিছা? তুমি কিয়ামতৰ কথা যে সুধিছা, কিয়ামতৰ আগত তুমি কি প্ৰিপাৰেচন কৰিছা? তেতিয়া সাহাবী ৰাসূলে কয়, ইয়া রাসূলুল্লাহ হাবিবাল্লাহ, মই বহুত ইবাদত বন্দেগী যদিও কৰিব পৰা নাই, কিন্তু আল্লাহৰ লগত মই বেপনাহ মহব্বত কৰিছো। মই ৰাসূল কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত মই অন্তৰৰ পৰা মহব্বত কৰিছো। তেতিয়া আল্লাহ নবীয়ে ফৰমায়, এই সাহাবা শুনি লোৱা, তুমি দুনিয়াত জীয়াই থকা অৱস্থাত, তুমি বাঁচি থকা অৱস্থাত, তুমি যিজন ব্যক্তিৰ লগত তুমি অন্তৰৰ পৰা কলবৰ পৰা মহব্বত কৰিবা, সেইজন ব্যক্তিৰ লগতে ময়দানে মেহশৰৰ দিনাখন তোমাৰ হাসৰ হ'ব, আৰু তুমি জান্নাতত সেইজন ব্যক্তিৰ লগতে থাকিব পাৰিবা সুবহানাল্লাহ। সুবহানাল্লাহ। আমি দুনিয়াত মহব্বত জীয়াই থকা অৱস্থাত আমি সেই সকল ব্যক্তিৰ লগতে আমি কৰিব লাগিব। গতিকে আহলে বাইতৰ লগত আমি মহব্বত কৰিব লাগিব। রাসূল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি নেকি বংশ পৰিয়াল, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি নেকি খানদান, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায় যে যি সকল ব্যক্তিয়ে মোৰ আহলে বাইতৰ লগত, মোৰ পৰিয়ালৰ লগত মহব্বত কৰিব, সেই সকল ব্যক্তি কেতিয়াও জাহান্নামত যাব নালাগে, জান্নাতত মোৰ লগত থাকিব পাৰিব সুবহানাল্লাহ। আৰু যিজন ব্যক্তি রাসূল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বংশ পৰিয়ালৰ, আল্লাহৰ নবীৰ বংশ পৰিয়ালৰ যিজন ব্যক্তি দুশ্মন হ'ব, আল্লাহৰ নবীৰ বংশৰ যিজন শত্ৰু হ'ব, ইমাম হাসান হুসেন রাদিয়াল্লাহু তাআলা আনহুক বেয়া পোৱা যিজন ব্যক্তি হ'ব, হযরত আলী কারামাল্লাহু ওয়াজহুক বেয়া পোৱা যিজন ব্যক্তি হ'ব, মা ফাতিমা রাদিয়াল্লাহু তাআলা আনহাক বেয়া পোৱা যিজন ব্যক্তি হ'ব, সেইজন ব্যক্তি যদি কাবা শরীফত গৈ হজরে আসওয়াদৰ ওচৰত চুম্বন কৰি যদি মাকামে ইব্ৰাহিমৰ ওচৰত তেওঁ নামাজ পঢ়ে, কাবা শরীফৰ ওচৰত থাকি তেওঁ যদি রোজা ৰাখে, তাত যদি তেখেতৰ মৃত্যু হয়, আল্লাহ নবীয়ে ফরমায় সেইজন ব্যক্তি তথাপিতো জাহান্নামত যাব লাগিব। নাউজুবিল্লাহ মিন যালিক। গতিকে আহলে বাইতৰ লগত রাসূল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বংশ পৰিয়ালৰ লগত আল্লাহ নবীয়ে ফরমায় মোৰ আহলে বাইত হৈছে হযরত আলী রাদিয়াল্লাহু তাআলা আনহু, মা ফাতিমাতুজ জাহরা রাদিয়াল্লাহু তাআলা আনহা, হযরত ইমাম হাসান হুসেন রাদিয়াল্লাহু তাআলা আনহুমা, তেওঁলোক মোৰ আহলে বাইত হয়। তেওঁলোকৰ লগত তোমালোকে মহব্বত কৰিবা, তেওঁলোকৰ লগত তোমালোকে বেপনাহ ইশক ৰাখিবা,
তেওঁলোকৰ লগত ভাল পোৱা ৰাখিবা আৰু সেইকাৰণে আল্লাহ ৰাব্বুল আলামিনে কোৰআনে কাৰিমৰ আয়াতে কাৰিমাৰ জৰিয়তে উল্লেখ কৰিছে যে বান্দা তোমালোকৰ নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যে মই তোমালোকৰ পৰা একো নিবিচাৰো একমাত্ৰ মই বিচাৰো একমাত্ৰ আহলে বাইতৰ প্ৰতি মহব্বত যেতিয়া নেকি আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মদিনা শরীফৰ জমিনত আহি আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া উপস্থিত হল মদিনা শরীফৰ আনসাৰী সাহাবাসকলে আল্লাহৰ নবীক দেখিলে আল্লাহৰ নবী রাহমাতুল লিল আলামিন ইসলামৰ কাৰণে ইসলাম ধৰ্ম প্ৰচাৰৰ কাৰণে দিনৰ খিদমতৰ কাৰণে বহুত কুরবানী দিছে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰত্যেকটো জীৱনৰ মুহূৰ্ত প্ৰত্যেকটো সময় আল্লাহৰ নবীয়ে ইসলামৰ ব্যস্ততাত আছে টকা পইচাৰ ধন সম্পত্তি সকলো কুরবানী কৰি দিছে তেতিয়া সাহাবায়ে کرام সকলে বুজিলে যে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেহেতু অকনমান হয়তো ঠকন টকা পইচা প্ৰয়োজন হ'ব পাৰে গতিকে আমি কি কৰো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সেইখিনি আমি দিব চেষ্টা কৰো সাহাবায়ে کرام সকলে যেতিয়া নেকি অকনমান টকা পইচা আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দিবৰ কাৰণে খাজু হল তেতিয়া আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ধন সম্পত্তি যেতিয়া দিব ওলাল তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত সেই আয়াতে কাৰিমা নাজিল হল যে ইয়া ৰাসূল হাবিবাল্লাহ আপুনি কৈ দিয়ক যে মই এওঁলোকৰ পৰা কোনো টকা পইচা নিবিচাৰো মই বিচাৰো কেৱল মোৰ পৰিয়ালৰ প্ৰতি মোৰ খানদানৰ প্ৰতি মোৰ আহলে বাইতৰ প্ৰতি একমাত্ৰ মই মহব্বত বিচাৰো সুবহানাল্লাহ গতিকে সেই মহব্বত কিন্তু আমি কৰিব লাগিব সেই মহব্বত আমি কৰিব লাগিব যেনেকুৱা মহব্বত নেকি হযরত আবু বকর সিদ্দিক রাদিয়াল্লাহু তাআলা কৰিছে যেনেকুৱা মহব্বত হযরত ওমর ফারুক রাদিয়াল্লাহু তাআলা কৰিছে সেইজন হযরত আলী যিজন হযরত আলী রাদিয়াল্লাহু তাআলাৰ জন্ম আল্লাহু আকবার খানে কাবা হৈছিল সুবহানাল্লাহ হযরত আলী রাদিয়াল্লাহু তাআলাৰ সেইজন ব্যক্তি যিজন আলী রাদিয়াল্লাহু তাআলা প্ৰায় 8 বছৰ বয়সতে শিশু অৱস্থাতে তেখেতে ইসলাম ধৰ্ম কবুল কৰি লৈছিল সুবহানাল্লাহ বয়সস্থ ব্যক্তিৰ ভিতৰত ইসলাম ধৰ্ম কবুল কৰা পৃথিৱীত সবাতোকৈ প্ৰথম ব্যক্তিজন হৈছে হযরত আবু বকর সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু আৰু মহিলাসকলৰ ভিতৰত হৈছে হযরত খাদিজাতুল কুবৰা রাদিয়াল্লাহু তাআলা আনহা আৰু শিশু অৱস্থাৰ ভিতৰত শিশুসকলৰ ভিতৰত ইসলাম ধৰ্ম কবুল কৰা সৰ্বপ্ৰথম ব্যক্তিজন হৈছে হযরত আলী কাৰামুল্লাহি ওয়াজহু আৰু গোলামৰ ভিতৰত ইসলাম ধৰ্ম কবুল কৰা ব্যক্তিজন হৈছে হযরত যায়েদ বিন হারসা রাদিয়াল্লাহু তাআলা আনহু গতিকে হযরত আলী রাদিয়াল্লাহু তাআলা তেওঁ শিশু অৱস্থাতে কি কৰিছিল ইসলাম ধৰ্ম কবুল কৰিছিল আৰু তেখেতৰ জন্ম খানায়ে কাবাত হৈছিল সেইজন আলী রাদিয়াল্লাহু তাআলা তেখেতৰ মৰ্তবা ও ফজিলত আমি জানিলে আমি আচৰিত হম আল্লাহৰ নবীয়ে ফৰমাইছে আনা মাদিনাতুল ইলম ওয়া আলিয়ুন বাবুহা মই ইলমৰ চহৰ হও আৰু আলী হৈছে সেই ইলমৰ দৰজা সুবহানাল্লাহ তোমালোকক যদি ইলম লাগে তোমালোকক যদি শিক্ষা লাগে তোমালোকক যদি জ্ঞান লাগে তোমালোকে হযরত আলী শেরে খোদা রাদিয়াল্লাহু তাআলা আনহু তেখেতৰ ওচৰলৈ আহা তেনেহলে তোমালোকে ইলম তোমালোকে লাভ কৰিবা তোমালোকে সেই দৰজা তোমালোকে লাভ কৰিবা গতিকে হযরত আলী কাৰামুল্লাহি ওয়াজহু তেখেত এনেকুৱা এজন আশিকে ৰাসূল আছিল সুবহানাল্লাহ এনেকুৱা এজন নবীৰ প্ৰতি মহব্বত কৰা ব্যক্তি আছিল মদিনা শরীফৰ ওচৰৰে এখন ঠাই সুহবা নামৰ ঠাই এখনত যেতিয়া নেকি আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবায়ে کرام সকলৰ লগত লৈ এদিনাখন যেতিয়া আৰাম ফৰমাই আছিল আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আসৰৰ নামাজ আদায় কৰিছে কিন্তু হযরত আলী কাৰামুল্লাহি ওয়াজহু তেখেতৰ আসৰৰ নামাজ বাকি আছিল ইতিমধ্যে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অতি মহব্বতৰ জুৱাই হযরত আলী কাৰামুল্লাহি ওয়াজহু তেখেতৰ জানুৰ ওপৰত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সৰ মোবাৰক ৰাখি কেনে আল্লাহ নবী আৰাম কৰি আছিল আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে টোপনি মাৰি আছিল শুই আছিল হযরত আলী কাৰামুল্লাহি ওয়াজহু তেখেতৰ জানুৰ ওপৰত ইয়াতে সৰ মোবাৰক ৰাখি কেনে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শুই আছিল ইতিমধ্যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফালে এবাৰ আল্লাহ হযরত আলী রাদিয়াল্লাহু তাআলা চাই হযরত আলী রাদিয়াল্লাহু তাআলা এবাৰ সেই সূৰ্যৰ ফালে চাই যে এতিয়া আসৰৰ নামাজৰ সময় পাৰ হৈ যাব বেলি এতিয়া ডুব যাব সূৰ্য এতিয়া মাৰ যাব অস্ত্ৰ যাব যে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এতিয়া মোৰ জানুত মোৰ মুবাৰক ৰাখি কেনে সৰ মুবাৰক ৰাখি আল্লাহ নবী শুই আছে যদি মই আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মই টোপনিৰ পৰা উঠাই দিও হয়তো মোৰ কি হ'ব পাৰে বেয়া আল্লাহ নবী হয়তো বেয়া নবী হ'ব পাৰে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হয়তো কষ্ট পাব পাৰে গতিকে হযরত আলী রাদিয়াল্লাহু তাআলা তেখেতে চিন্তা কৰিছে আল্লাহু আকবার নামাজৰ বাবে কিমান চিন্তা আছিল চিন্তা কৰক সেইজন হযরত আলী কাৰামুল্লাহি ওয়াজহু যিজনে নেকি রাসূল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত
লগত থাকি কেনে এবাৰ সেই সূৰ্যৰ ফালে চাই এবাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সেই সুন্দৰ চেহেৰা মোবাৰক চেহেৰাই দুহাৰ পানে এবাৰ চাই কেনে আফসোস কৰে এতিয়া মোৰ নামাজ কি হ'ব, মোৰ এতিয়া আসৰৰ নামাজ পাৰ হৈ যাব, মোৰ এতিয়া আসৰৰ নামাজ কাজা হৈ যাব। হযরত আলী রাদিয়াল্লাহু তাআলা চিন্তা কৰি তেখেতে দুখ কৰি যেতিয়া কান্দিব ধৰিলে, তেখেতৰ চকুৰ পানী মুবাৰক যেতিয়া আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তেখেতৰ সুন্দৰ চেহেৰা মুবাৰকত যেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সেই গোলাপৰ দৰে ফুলি থকা চেহেৰাৰ যেতিয়া হযরত আলী কাৰামুল্লাহ ওয়াজহুৰ যেতিয়া চকুৰ পানী পৰি গ'ল, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম টোপনি পৰা খাৰ পালে। সুবহানাল্লাহ। আল্লাহৰ নবী রাহমাতুল লিল আলামিনে হযরত আলী কারামুল্লাহ ওয়াজহু খুলিলে, আলী তুমি কিয় কান্দি আছা, তুমি কিয় কান্দি আছা, আলী তুমি কিয় কান্দি আছা? হযরত আলী রাদিয়াল্লাহু তাআলা কয়, ইয়া রাসূলুল্লাহ হাবিবাল্লাহ, ইয়া রাসূলুল্লাহ আপুনি মোৰ কোলাত শুই আছে, মই বেলিৰ ফালে চাইছো, সূৰ্যৰ পিনে চাইছো, সূৰ্য এতিয়া ডুব যাব, আসৰ নামাজ মোৰ কাজা হৈ যাব। ইয়া রাসূলুল্লাহ মই যদি আপোনাক টোপনিৰ পৰা উঠাই দিও আপোনাৰ হয়তো বেয়া দাবী হৈ যাব পাৰে, ইয়া ৰাসূলুল্লাহ মোৰ কোনো ভুল হৈ যাব পাৰে, মই তাৰ দুখতে মই কান্দি আছো। আল্লাহৰ নবীয়ে কয়, এ আলী কাৰামুল্লাহ ওয়াজহু তুমি চিন্তা নকৰিবা, ডুব যোৱা সূৰ্য ডুব যাব পাৰে, কিন্তু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই আঙুলি মুবাৰকৰ জৰিয়তে যেতিয়া ইশাৰা কৰি দিলে, লগে লগে ডুব যোৱা সূৰ্য পুনৰ উদয় হৈ গ'ল। হযরত আলী কারামুল্লাহ ওয়াজহু আসৰৰ নামাজ আদায় কৰি ললে। সুবহানাল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সেই আঙুলি মুবাৰকৰ ইশাৰাত কি হৈ গ'ল, ডুব যোৱা সূৰ্য পুনৰ উদয় হৈ যায়। সেইজন হৈছে আমাৰ দয়াৰ নবী, সেইজন ৰাসূল কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দামাদের হৈছে হযরত আলী, যিয়ে নেকি মা ফাতিমাতু জাহৰা রাদিয়াল্লাহু তাআলা আনহা, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কলিজাৰ টুকুৰা, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীয়ৰী, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সেই বাগানৰ এটি ফুল হযরত মা ফাতিমা রাদিয়াল্লাহু তাআলা আনহাক নিকাহ কৰাইছিল হযরত আলী কাৰামুল্লাহ ওয়াজহু। আৰু সেইজনী ফাতিমা, যিজনী ফাতিমা জান্নাতত মহিলাসকলৰ নেতৃত্ব প্ৰদান কৰিব, মহিলাসকলৰ সৰ্দাৰ হ'ব, সেইজনী ফাতিমা রাদিয়াল্লাহু তাআলা আনহাৰ সৈতে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীয়ৰী মা ফাতিমাৰ সৈতে যেতিয়া হযরত আলী রাদিয়াল্লাহু তাআলাৰ নিকাহ হৈছিল, তেতিয়া অতি সাধাৰণ অতি সিম্পল এখন নিকাহ হৈছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যৌতুক বুলি কোনো বহুত ডাঙৰ বস্তু দিয়া নাছিল, একেবাৰে সাধাৰণ এখন তুচক, এখন তুলি, যিখন তুলিৰ ভিতৰত তুলা নাছিল, খেজুৰৰ পাতৰে ভৰি আছিল। সুবহানাল্লাহ। তেনেকুৱা এখন তুলি দিছিল আৰু দুটা আটা পিচিবৰ কাৰণে জাত দিছিল, এটা তাকিয়া, এটা গাৰু দিছিল, এখন গোঠা পালেং দিছিল। এইখিনি সাধাৰণ বস্তু দি কেনে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ ছোৱালী জান্নাতি মহিলাসকলৰ সৰ্দা মা ফাতিমাক নিজৰ ঘৰৰ পৰা বিদায় দিছিল। সেইজনী ফাতিমা রাদিয়াল্লাহু তাআলা আনহা যেতিয়া ঘৰৰ কাম কাজত বহুত কষ্ট কৰে, হযরত আলী রাদিয়াল্লাহু তাআলা আনহু সহ্য নহয়, মা ফাতিমাই বহুত দূৰৰ পৰা পানী লৈ আহে, নিজৰ ঘৰ দুৱাৰৰ সংসাৰৰ কাম কাজ কৰে, নিজৰ ঘৰৰ কাম কৰি হযরত মা ফাতিমা রাদিয়াল্লাহু তাআলা আনহাৰ হাতৰ চালেৰি গৈছে। মা ফাতিমা রাদিয়াল্লাহু তাআলা নিজে খানা বনাই নিজে সকলোবিলাক কৰে। তেতিয়া হযরত আলী রাদিয়াল্লাহু তাআলা কৈছিল, এ ফাতিমা মোৰ পৰিবাৰ, তুমি তোমাৰ আব্বাজানৰ ওচৰত যোৱা, দয়াৰ নবীৰ ওচৰত গৈ কেনে তুমি কোৱা যে আব্বাজান আপুনি মোক এজন খাদিমা দিয়ক, যিয়ে মোৰ কাম কাজত খেদমত কৰি দিব, মোক সহায় কৰি দিব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত যেতিয়া হযরত ফাতিমা রাদিয়াল্লাহু তাআলা গৈ কেনে কয়, ইয়া ৰাসূলুল্লাহ মোৰ আব্বাজান আপুনি মোক এজনী খাদিমা দিয়ক, মোৰ পৰিয়ালত যাতে অকণমান কাম কাজত যাতে মোক সহায় কৰি দিব পাৰে। আল্লাহ নবী রাহমাতুল লিল আলামিনে ফৰমায়, দয়াৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, এ ফাতিমা তুমি জান্নাতি মহিলাসকলৰ সৰ্দাৰ, এ ফাতিমা তুমি শুনি লোৱা, যদি তোমাৰ এনেকুৱা অৱস্থা হয় তেনেহ'লে মোৰ উম্মতৰ মহিলাসকলৰ কি অৱস্থা হ'ব? মোৰ উম্মতৰ সেই মহিলাসকলে একাৰ সহায় লৈ ঘৰৰ কাম কাজ কৰিব। এ ফাতিমা তুমি যোৱা, 5 ওয়াক্ত নামাজ যেতিয়া তুমি আদায় কৰিবা, 5 ওয়াক্ত নামাজ আদায় কৰিলে তুমি প্ৰত্যেক নামাজৰ বাদত তুমি সুবহানাল্লাহ 33 বাৰ, আলহামদুলিল্লাহ 33 বাৰ, আল্লাহু আকবার 34 বাৰ পঢ়ি কেনে তুমি আল্লাহৰ ওচৰত দোয়া কৰিবা। আল্লাহ রাব্বুল আলামিনে তোমাক গায়েবী তৰফৰ পৰা তোমাৰ ঘৰৰ পৰিয়ালৰ কামত আল্লাহ পাকে সহায় কৰিব। সুবহানাল্লাহ। সেই তসবিহ যাক তসবিহে ফাতিমি বুলি কোৱা হয়, গতিকে সেই তসবিহ দিলে, গতিকে সেইজনী ফাতিমা তেখেতৰ ইমান সন্মান হ'ব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীয়ৰী সেই গোলাপ ফুল, জান্নাতি ফুল, তেখেতৰ এনেকুৱা সন্মান হাসৰৰ ময়দানত, যিদিনাখন সকলো হাসৰবাসী আল্লাহুম্মা সাল্লি আলা মাওলানা মুহাম্মদ ওয়া আলা আলি
سيدنا مولانا محمد اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد اللهم صل على মৌলানা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। সেইজনী হযরতে ফাতিমা রাদিয়াল্লাহু তাআলা আনহা যেতিয়া হাসৰৰ ময়দানত যাব, সকলো ব্যক্তি থাকিব, তেতিয়া হাসৰৰ ময়দানত গায়েবী তৰফৰ পৰা আৱাজ আহিব। গায়েবী তৰফৰ পৰা এনেকুৱা আৱাজ আহিব, কোনোবাই ক'ব, কোনোবাই এলান কৰোঁতে ক'ব যে হাসৰবাসীসকল, এই ময়দানে মেহশ্বৰবাসীসকল, আজি তোমালোকে সকলোৱে তোমালোকৰ নিজৰ নিজৰ চকুবিলাক দৃষ্টিবিলাক তলফালে কৰি লোৱা। সুবহানাল্লাহ। এই হাসৰবাসীসকল, তোমালোকে নিজৰ নিজৰ মূৰবিলাক তলৰ ফালে কৰি লোৱা। তেতিয়া চাব যে কোন আহিছে, কোনো নাই। সেই সময়তে সকলো হাসৰবাসীয়ে নিজৰ নিজৰ মূৰবিলাক যেতিয়া তলপিনে কৰিব, নিজৰ নিজৰ দৃষ্টি তলপিনে কৰাৰ লগে লগে দেখা পাব যে লগে লগে সেই সময়ত কোনোবা হিজাবৰ সৈতে, পৰ্দাৰ সৈতে এনেকুৱাভাৱে পুল চিৰাত পাৰ কৰি গৈছে। সেইজনীয়ে হৈছে হযৰতে ফাতিমা ৰাদিয়াল্লাহু তাআলা আনহা, যিয়ে নেকি বিজুলীৰ গতিত কি কৰিব, পুল চিৰাত তেখেত পাৰ হৈ যাব। সুবহানাল্লাহ। গতিকে সেইজনী ফাতিমা ৰাদিয়াল্লাহু তাআলা আনহা, যাৰ জৰিয়তে ইছলাম প্ৰচাৰ হৈছে, যিজনী ফাতিমা ৰাদিয়াল্লাহু তাআলা আনহাই গোটেই ৰাতি ইবাদত কৰি কেনে, আল্লাহৰ ইবাদতত ব্যস্ত হৈ তেখেতে গোটেই ৰাতি অতিবাহিত কৰি দিয়ে। কোরআন শরীফর তিলাওয়াতের জরিয়তে তেখেতে খানা বনাই থকা অবস্থাতো মা ফাতিমা রাদিয়াল্লাহু তাআলা আনহা কোরআন শরীফর তিলাওয়াত করে। গতিকে মুসলমান, মই এইখিনি ক'ব বিচাৰিছো যে আজি আমি পৰিৱেশত সেই সকল ৰসুল, সেই সকল সাহাবা, সেই সকল আহলে বাইতক আমি ফলো কৰিব লাগিব। তেওঁলোকৰ জীৱন কেনেকুৱা আছিল আমি চাব লাগিব। ইছলাম ধৰ্ম কেনেকৈ প্ৰচাৰ কৰিছিল, দিনৰ কেনেকৈ খেদমত কৰিছিল, সেই সকল ফাতিমা আজিৰ মহিলাসকলৰ আদৰ্শ হ'ব। সেইজনী ফাতিমা ৰাদিয়াল্লাহু তাআলা আনহা, যাৰ জৰিয়তে ইছলামৰ প্ৰচাৰ হৈছিল, সেইজনী ফাতিমা আমাৰ মা ভনীসকলৰ আদৰ্শ। মা ভনীসকলে অনুসৰণ কৰিব লাগিব, যিজনী ফাতিমাই আল্লাহক ৰাজি কৰিবৰ কাৰণে ইবাদত বন্দেগীৰ মাধ্যমত দিন অতিবাহিত কৰিছে। সেইজন হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহু, যিজন আলী ৰাদিয়াল্লাহু তাআলা নামাজ কাজা কৰা নাছিল, তেখেতে নামাজ কাজা কৰোঁতে তেখেতে চিন্তা কৰিছিল। কিন্তু আজি আমি আচৰিত ধৰণে, আজি আমি আজান দিলেও আমি নামাজত নাযাওঁ, আমি মছজিদত নাযাওঁ। আজান দিলেও আমি নামাজ পঢ়িবৰ কাৰণে আমি নাযাওঁ, মছজিদৰ পৰা আমি দূৰ হৈ যাওঁ। আজান শুনি কেনে আমি লগে লগে নামাজ পঢ়িব লাগে বোলে মছজিদৰ ওচৰৰ পৰা আমি দূৰ হৈ যাওঁ। কিন্তু হযৰতে আলী কেনেকুৱা আছিল চিন্তা কৰক, সেই যুদ্ধৰ ময়দানতো নামাজৰ বাবে কান্দিছিল, নামাজৰ বাবে চিন্তা কৰিছিল। আমি যদি আল্লাহৰ নবীক ভাল পাওঁ আমি নামাজ পঢ়িম, আমি যদি সাহাবাই কেৰামক ভাল পাওঁ আমি ৰোজা ৰাখিম, আমি যদি আহলে বাইতক ভাল পাওঁ আমি হজ কৰিম, আমি সকলো কৰ্ম আমি পালন কৰিম। তেতিয়া আল্লাহ ৰাব্বুল আলামিন এজন মুমিন হিচাপে, মুছলমান হিচাপে আমাক কি কৰিব, কবুল কৰিব। আল্লাহ তাবাৰক ওয়া তাআলাই সেই নেক ইবাদত যাতে আমাক কৰিব দিয়ে, তাৰ বাবে